ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে আজি মোক ন্যায়ৰ গোচৰত ইতিমধ্যে জামিন প্ৰদান কৰিলে। ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ন্যায় NIA মোক চক্ৰবেহুত ভৰাব খুজিছিলে। আগতে যিটো কেছ আপোনালোকে সকলোৱে জানে যে ন্যায় আদালতে যিটো গোচৰত মোক ডিসচাৰ্জ কৰি দিছিলে, কৈছিলে যে এইটো এটা ভুৱা গোচৰ আৰু এই গোচৰত কেতিয়াও বিচাৰ নহয়, বিচাৰ কৰিবলৈ মেটেৰিয়েলে নাই বুলি যিটো মোক ডিসচাৰ্জ কৰি দিছিলে, ন্যায় নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই আপোনালোকে সকলোৱে জানে যে কা বিৰোধী আন্দোলনৰ সময়ত মোৰ ওপৰত যি গোচৰ লগাইছিলে, সেই গোচৰৰ ভিত্তিত পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ গৈ মোৰ শেষ হৈ যোৱা কেছটো পুনৰ আৰম্ভ কৰি দিছিলে। তাৰ বিৰুদ্ধে মই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ আৰু সৌভাগ্যক্ৰমে আজি উচ্চতম ন্যায়ালয়ে মোক এই গোচৰটোত পাৰ্মানেণ্ট বেইল, মানে যেতিয়ালৈকে ট্ৰায়েল শেষ নহ'ব তেতিয়ালৈকে সম্পূৰ্ণৰূপে বেইল দি দিছে। অৰ্থাৎ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মোক আকৌ যে জেলত ভৰাবলৈ খুজিছিলে, চৰকাৰ বিফল হ'ল। মোক চক্ৰবেহুত ভৰাব খুজিছিলে, চৰকাৰ বিফল হ'ল। এতিয়াৰ পৰা মোৰ আৰু কোনো ভয় নাইকিয়া হৈ গ'ল, এই গোচৰত ফচাব নোৱাৰিব। গতিকে এই মুহূৰ্তত মই স্পষ্টকৈ আকৌ এবাৰ দৃঢ়তাৰে সৈতে অসমৰ ৰাইজক কৈছোঁ যে যিহেতু এই সমস্যাও মোৰ শেষ হ'ল, এতিয়া আৰু বেছি জোৰকৈ মই অসমৰ মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে, শক্তিশালীভাৱে কাম কৰিবৰ কাৰণে মই সক্ষম হ'ম। আৰু সেইকাৰণে সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকক স্পষ্টকৈ কৈছোঁ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কেতিয়াও আপোচ কৰা নাছিল, আপোচ কৰা নাই আৰু ভৱিষ্যতেও আপোচ নকৰে। চৰকাৰে চক্ৰবেহুত ভৰাই জেলত ভৰাবলৈ লোৱাৰ পাছতো, ন্যায়ৰ জৰিয়তে জেলত ভৰাবলৈ লোৱাৰ পাছতো এইবাৰ মোক জেলত ভৰাব নোৱাৰিলে। গতিকে এতিয়া আৰু চৰকাৰে মোক কোনো পধ্যে বান্ধি ৰাখিব নোৱাৰে। শক্তিশালীভাৱে বিৰোধী পক্ষ হিচাপে বিজেপিক উৎখাত কৰিবৰ কাৰণে, 2024 চনত বিজেপিক ভাৰতৰ পৰা উৎখাত কৰিবৰ কাৰণে আজিৰ দিনটোৰ পৰাই প্ৰবল উৎসাহেৰে সৈতে জঁপিয়াই পৰিম।